জুবিন গাৰ্গে ইয়াৰ পৰাতো ইয়ত পাৰ্টি যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যামকানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি মাতাটো, তেওঁক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নিজে কৈ গৈছে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে। আৰু এইটো আপডেট জুবিনদাৰ বাবে আকৌ এবাৰ লৈ আহিলো। অনিতাই মানে সymkanuৰ পত্নীয়ে কৈছে যে জুবিনদাৰ ন্যায় লাগিব, কিন্তু জুবিনদা সymkaনুক বহুত ভাল পাইছিলে। সymkanu সিদ্ধান্তক বহুত অনুৰাগী আছিলে জুবিনদাৰ বাবে, কিন্তু সymkaনুক জেলৰ ভিতৰত ভৰাই থলে জুবিনদাৰ আত্মাক কেতিয়াও শান্তি নাপাব। এইটো কথা কোনে ক'লে? সymkaনুৰ পত্নী অনিতাই ক'লে। এইটো কি কথা ক'লে? মানে ন্যায় নালাগে নেকি? মানে জুবিনদাক হত্যা কৰা নাছিল নেকি সymkaনুৱে? এনেকুৱা এটা কথা ক'লে অনিতাই। মই ভাবো জুবিনদাক ন্যায় লাগিবই, আৰু জুবিনদাক যেনেকৈ হত্যা কৰা হৈছিল তেখেতকো মানে এইদৰে হত্যা কৰিব লাগে, কিবা এটা ফাঁচি দিব লাগে, ন্যায়ৰ বাবে কিবা এটা শাস্তি দিবই লাগিব, ঠিক আছে। আৰু আমাৰ অসম চৰকাৰে কেতিয়া দিব জুবিনদাৰ ন্যায়? আমি ইমান দিন ধৰি অপেক্ষা কৰি আছো জুবিনদাৰ ন্যায়ৰ বাবে। আজি এবছৰ হ'ব জুবিনদাৰ ন্যায় নাই। কোনো মানে দূৰৰ পৰা ইমান আহিছে জুবিনদাৰ ক্ষেত্ৰত যে জুবিনদাৰ ন্যায় কেতিয়া দিব, ন্যায় কেতিয়া দিব। আকৌ এবাৰ মই চিঞৰিছো জুবিনদাৰ ন্যায় আমাক লাগিব। এইটো মাহতে লাগিব দেই, কিন্তু এইটো বছৰতে লাগিব। কোনো 10 বছৰ 20 বছৰ নহয়। ইমান ডাঙৰ শিল্পীয়ে যদি আমাৰ জুবিনদাই যদি ন্যায় নাপায়, সামান্য মানুহ কিবা এটা দুৰ্ঘটনা হলে ন্যায় পাম জানো? আপোনালোকে ভাবি চাওক, ঠিক আছে। আমাৰ অসম চৰকাৰে ইলেকশ্যনৰ পাছত ন্যায় দিব বুলি কৈছিল। আৰু ছিংগাপুৰৰ কথাটো বেলেগ, চাৰ্জশ্বিটত কৈছে যে জুবিনদাক বোলে হত্যাই কৰা নাই, এনেই পানী বুলি দিবি মতে। এইটো কি কথা মানে? আৰু অসমত আমাৰ চৰকাৰে মানে অসমত যে জুবিনদাক আনিছিলে, তাৰ পিছৰ পৰা আমি সকলো ৰাইজৰ সকলে কৈ আছিলে জুবিনদাক হত্যা কৰা হৈছিল। চাৰ্জশ্বিটত আদালতত কেনেকৈ গম পালে জুবিনদাক হত্যা কৰা হৈছিল বুলি? ঠিকে আছে, জুবিনদাক হত্যা কৰা হৈছিলে। জুবিনদাৰ পৰা কোনো এনেকুৱা এটা টকা ললে, জুবিনদাৰ পৰা টকা খালে সিদ্ধাৰ্থ আৰু সymkaনুৱে। তাৰ পিছতো জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰিলে? আপোনালোকে অলপ ভাবি চাওক, ঠিক আছে। এতিয়া মই বেছি কথা নকওঁ, পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালো। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু জুবিনদাৰ বাবে এটা লাইক কৰি দিব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা আপোনালোকে কমেণ্ট কৰি জনাই দিব, ঠিক আছে। এতিয়া সymkaনুৰ পত্নী অনিতাই কি কথা ক'লে, মই ডাইৰেক্ট অনিতা বুলি কৈ দিম। এনেকুৱা মানুহক মই সন্মান কৰি লাভ নাই। সymkanu বুলি কৈ দিছো, সন্মান কৰি লাভ নাই, ঠিক আছে। এতিয়া কি কথা ক'লে নিউজত আপোনালোকে চাই ল'ব, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়া ন্যায় দিব এইটো আপোনালোকে চাই ল'ব, ঠিক আছে। চাই লোৱা আৰু শ্বেয়াৰ কৰি দিব। যদি জুবিনদাক ভাল পায় এটা লাইক কৰি দিব, জাষ্টিছ ফৰ জুবিন গাৰ্গবোৰে এটা কমেণ্ট লিখি দিব। চাই লোৱা। জুবিন গাৰ্গে ইয়াৰ পৰাতো ইয়ত পাৰ্টি যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যামকানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি মাতাটো, তেওঁক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নিজে কৈ গৈছে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? কিন্তু জানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ চুইচাইড কৰাৰ ভয় খাইছিলে। যদি কথাটো হয়, কিন্তু মই কেতিয়াও নাভাবো জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল। তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। নহয়, শ্যামকানুৰ মহন্তৰ কাৰণে নহয়, তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে দিব লাগিছিলে। আমি জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক
মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেঞ্চ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যামকানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি মাতাটো, তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? বাইদেউ জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নিজে কৈ গৈছিলে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে। যদি কথাটো হয়, কিন্তু মই কেতিয়াও নাভাবোঁ আৰু জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল, তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। নহয়, শ্যামকানু মহন্তৰ কাৰণে নহয়, তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে প্ৰটেকশ্যন তেওঁক দিব লাগিছিলে। আমি জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেঞ্চ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব, ন্যায় পাব। কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু ইমান সহজ কথা নহয়। 200 দিনতকৈ বেছি তেওঁ ভিতৰত আছে। দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে, সেইটো যাৰ কোনো প্ৰুফ নাই, আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে। আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে, যিটো 17 তাৰিখে। আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে, সেইটোৰো কোনো প্ৰুফ নাই। কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে। কালি আপুনি কৈছিলে যে জুবিন গাৰ্গক সুৰা সেৱন কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছিলে, শ্যামকানুৱে মেইল কৰিছিলে হোটেল কৰ্তৃপক্ষলৈ, কিন্তু অভিমন্যু তালুকদাৰৰ জৰিয়তে সুৰা বটল এটা গান ধৰা হৈছিলে। চাওক, এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই। আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ, সেইটোৰ ওপৰতে কেছটো হৈছে, যে কোনো প্ৰুফেই নাই। তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে, কোনো এভিডেন্সৰ ওপৰত বেছ নাই। হ'ব, মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ। মই কেনেকৈ তেওঁৰ কথাত গম পালোঁ? মোৰ ক'ব লগাখিনি মই ক'লোঁ। সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব, ন্যায় পাব। কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু ইমান সহজ কথা নহয়। 200 দিনতকৈ বেছি তেওঁ ভিতৰত আছে। দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে, সেইটো যাৰ কোনো প্ৰুফ নাই, আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে। আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে, যিটো 17 তাৰিখে। আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে, সেইটোৰো কোনো প্ৰুফ নাই। কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে। কালি আপুনি কৈছিলে যে জুবিন গাৰ্গক সুৰা সেৱন কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছিলে, শ্যামকানুৱে মেইল কৰিছিলে হোটেল কৰ্তৃপক্ষলৈ, কিন্তু অভিমন্যু তালুকদাৰৰ জৰিয়তে সুৰা বটল এটা গান ধৰা হৈছিলে। চাওক, এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই। আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ, সেইটোৰ ওপৰতে কেছটো হৈছে, যে কোনো প্ৰুফেই নাই। তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে, কোনো এভিডেন্সৰ ওপৰত বেছ নাই। হ'ব, মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ। মই কেনেকৈ তেওঁৰ কথাত গম পালোঁ? মোৰ ক'ব লগাখিনি মই ক'লোঁ। আপোনালোকে কমেণ্টত কৰি জনাই দিব। ভিডিঅ'টো দেখিলা আৰু অনিতাই কি কথা ক'লে আপোনালোকে বুজি পাইছা? আৰু জুবিন দাক সঁচাকৈ হত্যা কৰা হৈছিল নে? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু জুবিন দাৰ অতি সোনকালে ন্যায় লাগিবনে? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা সেইটো জনাই দিব। ঠিক আছে, মোৰ চেনেলটো
আপোনালোকে ছাপোৰ্ট কৰি আছা তো থেংক ইউ ছ' মাছ মোক আপোনালোকে কৈ আছা দাদা জুবিনদাৰ বাবে এটা আপডেট লৈ আহিব মই আহিয়ে থাকিম যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাম মই তেতিয়ালৈকে জুবিনদাৰ বাবে ভিডিঅ' বনাই থাকিম ঠিক আছে আপোনালোকে মোৰ লগত থাকি যোৱা আৰু মোক ছাপোৰ্ট কৰি যোৱা মই জুবিনদাৰ বাবে আৰু এছামিছ আপডেট বড়ো আপডেট মই দুটাকৈ এইটো চেনেলত দিয়া হয় ঠিক আছে এতিয়া আপোনালোকে মোক ছাপোৰ্ট কৰিব যেন আপোনাৰ ভাই আপোনাৰ দাদা বা এনেকুৱা এটা কিবা ভাবি আপোনালোকে মোক ছাপোৰ্ট কৰি দিব দেই ঠিক আছে মই এনেকৈ নতুনকৈ আপোনালোকৰ মাজত আপডেট লৈ থাকিম ঠিক আছে ধন্যবাদ নেক্সট আপডেট লগ পাম থেংক ইউ ছ' মাছ বাই বাই